আংলঙৰ মহিলা সমিতিৰ কাৰ্যালয়ত বিশ্ব জ্যেষ্ঠ নাগৰিকৰ দিৱস উদযাপন হামৰেনৰ ৰংহাং ৰংবং খেলপথাৰত অনুষ্ঠিত 25 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ সফল সামৰণি কাৰ্বি আংলঙতো অসম আৰক্ষী দিৱস পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথম খবৰলে সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলঙতো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয় জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত বিশ্ব জ্যেষ্ঠ নাগৰিকৰ দিৱস উদযাপন কৰা হয় জিলা মহিলা সমিতিৰ প্ৰেক্ষাগৃহত সমগ্ৰ বিশ্বৰ লগতে অসমৰ ভিন ভিন জিলাৰ লগতে কাৰ্বি আংলঙতো 1 অক্টোবৰত বৃদ্ধসকলৰ বাবে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয় যোৱা 1990 চনত ৰাষ্ট্ৰসংঘই লোৱা প্ৰস্তাৱ অনুসৰি ইয়াৰ পিছৰ বছৰ অৰ্থাৎ 1991 চনৰ 1 অক্টোবৰত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰিবলৈ লোৱা হয় এই দিৱস পালন কৰি জ্যেষ্ঠ নাগৰিকসকল সমাজৰ প্ৰতি দেশৰ প্ৰতি আগবঢ়োৱা বৰঙণিক পুনৰবাৰ আনুষ্ঠানিকভাৱে উল্লেখ কৰি জ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰা হয় উল্লেখ্য জিলা মহিলা সমিতিৰ প্ৰেক্ষাগৃহত জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা অনুষ্ঠিত সভাত জ্যেষ্ঠ নাগৰিক পাৰিৰং পিয়ে পৌৰহিত্য কৰে সভাত বিশিষ্ট লিখক বসন্ত খনিকৰ জ্যেষ্ঠ সাংবাদিক মুকুল বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে খবৰ প্ৰথমে আত ধৰে জিলা সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া খিৰলা তেৰণপিয়ে মংগল সিংৰ ৰিপৰ্ট কাট নিউজ হামৰেন মাণ্ডলিক কেচিয়াছৰ উদ্যোগত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহৰ আজি সামৰণি অনুষ্ঠান যোৱা 27 ছেপ্টেম্বৰৰ পৰা উলহ মালহেৰে অনুষ্ঠিত যুৱ মহোৎসৱটি 1 ছেপ্টেম্বৰত অন্ত পৰিল যুৱ মহোৎসৱ উদযাপন কেইদিনত মাজতে নেৰানেপেৰা বৰষুণজকে বিভিন্ন কাৰ্যসূচী সম্পন্ন হোৱাৰ ক্ষেত্ৰত আহুকাল জন্মালেও সাংস্কৃতিক প্ৰেমী ৰাইজৰ আনন্দ উৎসাহত বাধা প্ৰদান কৰিব পৰা নাছিল নৃত্য গীতৰ ঢোল মুৰি ক্ৰংচুই পংচিৰ খুৰ আৰু ঝংকাৰেৰে সমগ্ৰ হামৰেনৰ আকাশ বতাহ উমাল কৰি তুলিছিল উৎসৱ উদযাপন সমাৰোহ কেইদিনত বিভিন্ন নৃত্য গীত তথা পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতাৰ অন্তত যোৱাকালি এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় হামৰেন মাণ্ডলিক কমিটিৰ সভাপতি সাৰ্থে তেৰণৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত মুখ্য অতিথি ৰূপ সিং কাথাৰ গাঁওবুঢ়া পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণকে ধৰি কেইবাটাও গাঁৱৰ গাঁওবুঢ়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে Rasa kita semua kita kita mata hati. Bahawa kita long mah, chúng kita malam kan. Dia kita itu open. Ini dia nak kongsi itu bangkang monjapan. Itu boleh naik. ৰাজহুৱা সভাত ভাষণ দি কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে ভাষণত কয় যে কাৰ্বি যুৱ মহোৎসৱ হৈছে কাৰ্বি পৰম্পৰাগত আৰু জাতীয় অনুষ্ঠান যত ইয়াৰ বিকাশ তথা প্ৰচাৰৰ ক্ষেত্ৰত সকলো কাৰ্বিয়ে একগোট হৈ উদযাপন কৰিব লাগে ইফালে বিগত কেইবাদিনৰ পৰা কাৰ্বি মহোৎসৱ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমাৰোহত ব্যস্ত থকাৰ পিছত সাংস্কৃতিক প্ৰেমী ৰাইজ এতিয়া নিমাউমাউ হামৰেন চহৰত দিন অতিবাহিত কৰিবলৈ কিছুদিন আমনিদায়ক যেন লগা হ'ব হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট হামৰেন সমগ্ৰ অসমৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ ডিফুটো অসম আৰক্ষী দিৱস পালন কৰে আৰক্ষী দিৱসৰ দিনা আৰক্ষীসকলৰ একতাৰ লয় উল্লেখ্য 1836 বৰ্ষত পৰাধীন ভাৰতত 1 অক্টোবৰতে প্ৰথমে অসম আৰক্ষীৰ জন্ম দিয়ে যদিও ভাৰত স্বাধীনোত্তৰ পিছত 1991 বৰ্ষতহে অসম আৰক্ষীয়ে প্ৰকৃতাৰ্থত নিজৰ শক্তি লাভ কৰা হয় অসম আৰক্ষীয়ে প্ৰথমে নিজৰ শক্তি পোৱাৰ পিছত অসম আৰক্ষী দলৰ প্ৰথম এজিপি হিচাপে
স্থলাভিষিক্ত হয় কেপি চৌধুৰীক আজি আৰক্ষী দিৱসৰ দিনা কাৰ্বি আংলঙত কৰ্মৰত সকলো আৰক্ষীয়ে এক থকাৰ শপত লয় অসম আৰক্ষীৰ এই ঐতিহ্যমণ্ডিত দিনটোত জিলা আৰক্ষী অধীক্ষক SP GV শিৱপ্ৰসাদ গঞ্জলৰে কাট নিউজৰ সাংবাদিকৰ এক চমু সাক্ষাৎকাৰত এইদৰে কয় যে অসম পুলিচৰ ডে হিচাপে বহুত বছৰ পৰা সেলিব্ৰেট কৰি আহি আছিলোঁ আজিৰ দিনটোতে অসম পুলিচৰ প্ৰথম IGP KP চৌধুৰী পদ লৈছিলে তো সেই দিনটো আসাম পুলিচ ডে হিচাপে আমি প্ৰতি বছৰে পালনটো কৰিম আজি আমাৰ পুলিচ স্টাফ যোৱাকালি দেৰিলৈকে এই দুৰ্গা পূজাৰ ডিউটি তাকতো আজি বহুত এনথুজিয়াষ্টিকলি মানে এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছে আজি আমাৰ অফিচ সন্মুখত আমি আসাম পুলিচ ফ্লেগ পোষ্ট কৰিছোঁ সবে একেলগে মিলি আমি এটা শপথ লৈছোঁ আসাম পুলিচ দিনত যে আমি ৰাইজৰ সুৰক্ষাৰ কাৰণে কি কৰিব লাগিব কি বস্তু আমাৰ প্লেজ থাকিব আমি এটা প্লেজ হিচাপে লৈছোঁ আৰু তাৰপিছত আমি ডিছকাছ কৰিছোঁ কাৰ্বি আংলং জিলা তথা জিলাখনৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত অসম আৰক্ষীয়ে সদায় সতৰ্কতাৰে কাৰ্য আৰু দায়িত্ব সম্পন্ন কৰিবলৈ প্ৰস্তুত বুলিও ব্যক্ত কৰে জিলা আৰক্ষী অধীক্ষক গঞ্জালাই মংগল সিংৰ ৰিপৰ্ট কাট নিউজ অহাকালিৰে পৰা নিমামা হ'ব দেনগাঁও ক্ৰীড়া প্ৰাংগণ এইকেইদিন যুৱ মহোৎসৱৰ আনন্দই সমগ্ৰ দেনগাঁও অঞ্চল শিশু ডেকা গাভৰুৰ পৰা আবাল বৃদ্ধলৈ প্ৰণচঞ্চল কৰি ৰাখিছিল যদিও সাংস্কৃতিক কৰ্মীসকলে বিগত 2-3 মাহৰ পৰাই প্ৰস্তুতিৰ বাবে ভিন্ন কাৰ্যত জড়িত হৈ আছিল কিন্তু আজিৰে পৰা খালি খালি যেন লগা হ'ব হয় সম্পন্ন হল আনন্দ উল্লাহেৰে উদযাপিত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ দেনগাঁও ক্ৰীড়া পথাৰত যোৱা 26 ছেপ্টেম্বৰৰ পৰা দেনগাঁও মাণ্ডলিক কেচিএছৰ উদ্যোগত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমাৰোহ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমাৰোহৰ অন্তিম দিনা বঁটা বিতৰণী অনুষ্ঠানটি আদৰণী মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আদৰণী সমিতিৰ সভাপতি প্ৰদীপ ইংহিয়ে উদ্বোধন কৰাৰ লগতে মহোৎসৱৰ ভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগী অৰ্থাৎ সাংস্কৃতিক ইউনিটক বঁটা প্ৰদান কৰে প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী সন্মান অৰ্জন কৰা দল হৈছে বীৰবৰ কেচিএছ ইউনিট দ্বিতীয় পুৰস্কাৰ অৰ্জন কৰা কেচিএছৰ ইউনিট হৈছে পাৰখোৱা ইউনিট আৰু তৃতীয় পুৰস্কাৰ তথা স্থান লাভ কৰা দল হৈছে ডংহাক কেচিএছৰ দল দেনগাঁৱৰ পৰা ৰবিন বে কাট নিউজ ইয়াৰ লগে লগে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ House of Milin. Discount on all collection. 70% discount on items like ornaments, earrings, garments, dress, shoes, bags, baby blanket, etc. No discount on new collection. It remains as usual. House of Milin, Main Market, near Day Engineering, Difu, Karbi Anglong, Assam. SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. 3,000 off on scooty and 1,500 off on bike, only for govt employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো
এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিবাৰ টাটা টিস্কন SD ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109. And also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Orledas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শুনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে পশ্চিম কাৰ্বি আংলঙৰ বিজেপি উদ্যোগত বৈঠালাংছত সদ্য সমাপ্ত 25 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন সমাৰোহৰ থলি চেৰদুহন আক্ৰমত সাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় যোৱা 26 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ অনুষ্ঠিত সমাৰোহ অনুষ্ঠানলৈ বৈঠালাংছ মাণ্ডলিক কেচিএছৰ অধীনত থকা বিভিন্ন কেচিএছ ইউনিটৰ সাংস্কৃতিক দলৰ সৈতে সমগ্ৰ বৈঠালাংছ অঞ্চলৰ হাজাৰ হাজাৰ দৰ্শক ৰাইজৰ উপস্থিতিৰ বাবে স্বাভাৱিকতে স্থানটোত অলাগতিয়াল তথা পেলনীয়া সামগ্ৰীৰ দম হয় পশ্চিম কাৰ্বি আংলং বিজেপি কমিটিৰ কৰ্মীসকলৰ তৰফৰ পৰা লোৱা এই সাফাই কাৰ্যসূচীৰ ফলত মহোৎসৱ উদযাপন থলী অৰ্থাৎ চেৰদিহুন আকলা পৰিষ্কাৰ হ'ল এই কাৰ্যৰ বাবে একাংশ সচেতন ৰাইজে বিজেপি কৰ্মীসকলক প্ৰশংসা কৰিছে স্পেশাল ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো উলহ মালহেৰে পালন কৰা হয় শ্ৰীমন্ত শংকৰদেৱ 569 জন্ম জয়ন্তী জিলাৰ সদৰ চহৰ ডিফুটো সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আন বছৰৰ দৰে এইবাৰো ডিফুস্থিত বৰনামঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়
কাৰ্যসূচী অনুসৰি পুৱা ভাগত ডিফুৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত নাম প্ৰসংগ অনুষ্ঠিত কৰা হয় বিয়লি 3 বজাত মহাপুৰুষজনৰ গুণানুকীৰ্তন কৰাৰ উদ্দেশ্যৰে বৰনামঘৰ প্ৰাংগণত এক ধৰ্মালোচনা সভা অনুষ্ঠিত হয় খদৌ ডিফু নামঘৰৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পূৰ্ণচন্দ্ৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিমন্ত্ৰিত নামাচাৰ্য অমল শইকীয়া আৰু পাঠক জয়কান্ত বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় উল্লেখ্য মূল সভা আৰম্ভ হোৱাৰ আগে আগে পূৰ্বে মহাপুৰুষজনৰ বিৰচিত বৰগীত পৰিৱেশন কৰে আৰু ইয়াৰ পিছতে ক্ষত্ৰিয় নৃত্য পৰিৱেশন কৰে যথাক্ৰমে উদ্ধৃতি দাস আৰু যশস্বী ভৰদ্বাজে নৃত্য গীতৰ পিছতে নিমন্ত্ৰিত অতিথিসকলে মহাপুৰুষজনৰ কৰ্ম তথা সৃষ্টিৰাজি বিষয়ে উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ আগত খাবলীল ভাষণ আগবঢ়ায় ডিফুস্থিত 20 BN সেন্ট্রাল রিজার্ভ পুলিশ বাহিনী অর্থাৎ CRPF বাহিনীর দ্বারা বিরলাস্থিত বিরলা প্লাইউড ফ্যাক্টরি 30 সেপ্টেম্বর রূপায়ণ করে সাফাই কার্যসূচী স্বচ্ছ হি সেৱা হে আৰু স্বচ্ছ ভাৰত মিছনৰ অধীনত এই সাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয় CRPF কমান্ডাৰ অনিল কুমাৰ নেতৃত্বত CRPF বাহিনীৰ সকলো বিষয়ববীয়াসকলে ৰূপায়ণ কৰে এই সাফাই কাৰ্যসূচী এজাক ডাঙৰ বৰষুণ হলে পাকলাংছো এলেকাৰ গয়া ৰাইজৰ হয় ভীষণ দুৰ্ভোগ পাকলাংছো নৈৰ ওপৰত সজোৱা দলংখন বাঢ়নি পানীয়ে উটুৱাই লৈ যোৱা অনেক বছৰ হল কিন্তু পৰিষদৰ চৰকাৰে ইয়াৰ ওপৰত নিৰ্মাণৰ ব্যৱস্থা আজিও কৰা নহল অৱহেলিত অৱস্থাত পেলাই থৈ দিছে আজিৰ তাৰিখলৈকে পাকলাংছো নৈৰ ওপৰত দলঙৰ এই দুৰৱস্থাৰ বাবে এবাৰ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱলৈ ৰাইজ অহা যোৱাৰ বাবে ভীষণ অসুবিধা হয় তাতে এইবাৰ দুৰ্গা পূজা আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন হে আনন্দ উৎসৱৰ বতৰত কেইবাজাক নেৰা নেপেৰা বৰষুণে আনন্দ উৎসাহেৰে কিছু জ্যোতি পেলোৱা বুলিয়ে ক'ব লাগিব লাংলক্সৰ ৰাইজে যদিও উৎসৱস্থলীলৈ আহ-যাহৰ বাবে দলঙৰ কাষত পুৰণি ভগ্ন কলভাৰ্ট পথ মেৰামতি কৰি আহ-যাহৰ কিছু সুবিধা কৰি লৈছিল কিন্তু উৎসৱৰ মাজতে অৰ্থাৎ 28 ছেপ্টেম্বৰত দিনৰ ভাগতে হোৱা এজাক নেৰা নেপেৰা বৰষুণে তাকো সমলি নষ্ট কৰি পেলালে উৎসৱৰ আনন্দ লাংলক্স ৰাইজৰ প্ৰশ্ন এনেদৰে কিমান আৰু দুৰ্ভোগত দিন অতিবাহিত কৰিব লাগিব গয়া ৰাইজে দেনগাৰ পৰা ৰবিন বে কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো ধন্যবাদ